হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ লগত আছে আমাৰ দীপাংকৰ। এইজন দীপাংকৰ মানে তাৰ ভাল কেৰেক্টাৰ আছে। আজি শ্বুটিং কৰিবহি পূৰা এটা লাভ ষ্টৰী। তাক ধুনীয়াকৈ কালি ষ্টৰি দিলোঁ। চালা নাই হেৰিটো? বঢ়িয়া, চাই থাকক ভিডিঅ'টো আপোনালোকে। মানে আজি মোৰ ডক্টৰ পাৰ্ট আছেতো, সেইটো কাৰণে থেটিস্কোপ লৈ আহিছে ধুনীয়াকৈ। মানে আমাৰ মানে টেষ্টিং কৰিছে। জীৱনতো প্ৰথমবাৰো টেষ্টিং কৰা নাই, আজি প্ৰথমবাৰ টেষ্টিং কৰিছে। তাক অলপমান থাপ দিয়াচোন। মাথা বস্তু মই দেখাই দিয়া। এইটো বস্তু এনেকৈ টিভি থাকিলে বেয়া ভাঙে, ভিতৰটো বেয়া থাকিব। এই মালটো ন? এই মালটো কি বস্তু কয়? কি কয় মই কেনেকৈ জানো? আমাৰ ছাৰে পূৰা চাই আছে, এইটো পূৰা এক্সপ্ল'ৰ কৰি আছে। ছাৰ কি পাইছে আপুনি? ছাৰে একদম হাঁহি আছে। চাপৰ মোক যোৱাৰ আগতে বীৰেন্দ্ৰৰ লগত মই এডাল বাঁহ কাটি ল'ম। বাঁহ মানে পুখুৰীত মাছ মাৰিবলৈ, মাছ মাৰিম ধুনীয়াকৈ। বীৰেন্দ্ৰ কাটক পাতাল। বীৰেন্দ্ৰাই বাঁহ কাটিব এতিয়া, বাঁহ কাটিব ধুনীয়াকৈ। বীৰেন্দ্ৰাই পূৰা হাঁহি আছে না। বীৰেন্দ্ৰ হাঁহি মেন হয় না? হাঁহি মেন হা? এডাল বাঁহ কাটিব লাগিব। কোনডাল বাঁহ কাটিব এতিয়া? হে এয়া জাল কাটিবলৈ মানে জালখন বনাবলৈ মানে বাঁহ কাটি আছোঁ ধুনীয়াকৈ। মই বাঁহডাল কাটি দিলোঁ। এতিয়া ধুনীয়াকৈ বীৰেন্দ্ৰই টানি আছে, টানক টানি আছে ধুনীয়াকৈ। হা ধুনীয়াকৈ মই বীৰেন্দ্ৰক বাঁহডাল কাটি দিলোঁ। বীৰেন্দ্ৰ ধুনীয়াকৈ এতিয়া পূৰা চাফা কৰি আছে। চাফা কৰি পিনে জালখন বনাব বোলে বীৰেন্দ্ৰই। মই এতিয়া বৰ্তমান গাটো ধুই পিনে এতিয়া আমাৰ শ্বুটিঙত যামগৈ আৰু। দীপাংকৰ পূৰা হেডফোন লগাই শুই আছে। মই গা ধুই পিনে আহি আছোঁ। ধুনীয়াকৈ গা পা ধুই আহিলোঁ। দীপাংকৰ হ'ল ন নকয়? এতিয়া আমি যাম আৰু ধুনীয়াকৈ। পল আৰু সঞ্জীৱ আহি আছে মোৰ ৰুমত। সি অহাৰ লগে লগে যামগৈ আৰু ধুনীয়াকৈ শ্যামলী ঘৰত। সি মানে পূৰা ওলাই আহিলে সাজি কাচি চাহি। এই আমাৰ পল আহি গ'ল পূৰা। পল আৰু আমাৰ সঞ্জীৱ আহি গ'ল। কেনেকুৱা? বহুত দেৰি হৈছে। বহুত দেৰি কৰিলা তুমি বে। মই ৰহাৰ পৰা ধুনীয়াকৈ ৱেৰ চুৱেৰ লৈ আহিলোঁ। আমাৰ এজন আহি গ'ল আকৌ। ধুনীয়াকৈ মানে আমি শ্বৰ্ট ফিল্মৰ এটা স্ক্ৰিপ্ট লিখিবলৈ আৰম্ভ কৰিছোঁ। মানে স্ক্ৰিপ্টটো লিখা হ'ল অলৰেডি। মানে বস্তুটো ভেৰিফাই কৰিছোঁ। মানে আমি ভেৰিফাই ন বল। আমাৰ মেইন হিৰ' হৈ যাম দীপাংকৰ ৰাজবংশী দত্ত। আমাৰ পলে পূৰা ভেৰিফাই কৰি আছে। খালি মানে চাব দেই সকলোৱে একদম। সকলোৱে চাব বাৰু ধুনীয়াকৈ। আমাৰ প্ৰথম এদিন মই একদম চান্স পালে, যদি চান্স দিয়ে সিহঁতে একদিন মই কৰিম। কাইলৈ ডক্টৰ হ'ব। আমি ধুনীয়াকৈ শ্বুটিঙত ওলাই দিলোঁ। নিৰ্মাণে গাড়ী চলাই আছে। নিৰ্মাণে লাজ কৰিছে পূৰা। মজা নে? বঢ়িয়া। আমাৰ দীপাংকৰ আছে পিছফালে। বঢ়িয়া। নিৰুৎ পলে বাৰু আগত গৈ আছে। সঞ্জীৱ আৰু নিৰুৎ পল। তিনিখুটিত বানপানী এবাৰ চব চেছ কৰি দিছে। ৰহা গোটেই ৰহাখনে চেছ কৰি দিলে। হয় নাই দিবা? ব'লা আগত যোৱা। তিনিটা বহি আছোঁ এখন। বলে বলে বোলে হেৰি নিৰ্মাণে কিবা গাড়ী চলাব কি এইটো বুজি চাপৰ মুখ পালোহি আৰু পালোহি মানে চাপৰ মুখ পালোহি আৰু। কোনফালে ৰাইট লেফ্ট চিধা বোলা চিধা
ট্ৰেইনৰ গেট পৰি গ'লো ৰ'দখনত বহুত ট্ৰেইনৰ গেট পৰে ইয়াত বল কেনেকুৱা ৰ'দখনত মই বহুত চেয়াৰকেইটা ফচি গ'ল সঞ্জীৱ জলদি হা কেনেকুৱা আজি এতিয়া পলতে আহিব পাইছে সেইকেইটা কেনেকুৱা আমাৰ ফাঁচি নিবান অঁ সোমাই দিয়া খালত এহেঁত দুটা বেয়া জামত ফচিলে নিৰ্বাণ ৰখা আমি আহি আহি পাই গ'লোহি সেইজনী দেখিছেনে কেমেৰাত এতিয়ালৈকে বৰ্তমান অহা নাই নিৰ্বাণে আমাক নি আছে তালৈকে নিৰ্বাণ 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 এই কথা নকয় এইজনী শ্যামলী এইজনী হেল্ল' সেইজনী পল আমি ধুনীয়াকৈ শ্যামলীহঁত সোমাই গ'লোঁ চব বহি আছে বাইদেউ এইজনী ধুনীয়াকৈ আমি এতিয়া শ্বৰ্ট ল'বলৈ ৰেডি হৈছোঁ পলো কেমেৰা ৰেডি কৰিলে ন পল আমিও ধুনীয়াকৈ এতিয়া পূৰা হেৰি কৰি আছে ধুনীয়াকৈ দীপাংকৰে নিৰ্মাণে আমাৰ বহুত লাজ কৰে মানে বহুত লাজ কৰে ধুনীয়াকৈ আমাৰ আধা শ্বুটিং শেষ হ'ল বাৰু ধুনীয়াকৈ আমাৰ থাম্বনেইলৰ কাৰণে ফটো উঠি আছোঁ মেইন কেৰেক্টাৰকেইটা আৰু মই ডক্টৰ কাৰ্টটো আছোঁ বেয়া ফটো উঠিছে বে তুমি আহা যাওঁ বাই বাই হ'ব বাই বাই যাওঁগৈ বাই বাই আজিলৈ ভিডিঅ' সমাপ্ত কৰিলোঁ হয়নে আকৌ আমাৰ শ্বুটিং শেষ কৰি আহিছোঁহে গেট পৰিলেই চালা ইমান কপাল নহয় ইমান কপাল বেয়া পল ইমানে কপাল বেয়া গেট পৰি আছে অহাৰ পৰা যোৱালৈকে হা বহুত টাইম ৰখিলোঁ বে ভাগৰ মই একে সঁচা কথা কৈছোঁ যেতিয়াৰ পৰা ৰখিছোঁ নহয় মোৰ তেতিয়াৰ পৰা ধুনীয়াকৈ ঘৰত গৈ আছোঁ এতিয়া শেষ কৰি হ'ল মানে আধা থাকিলে ন দীপাংকৰ শ্বুটিং বোলো থাকিলে